हेलो गाइस तो आको आহি গলো आको এটা নতুন ৰেচিপি ভিডিও লৈ কিনে আজি আসলতে বনাম জলফাই আচাৰ আৰু ইয়া দেখিব পাইছে নহয় জলফাই লৈ লৈছো কেঁচা জলফাই আৰু এইফালে এটা ডেক্সিত মানে পানী গৰম কৰি নিমখ দি দিছো আৰু এইফালে জলফাইখিনি ধুনিয়াকৈ দি দিছো সিজিবলৈ আৰু এটা কথা মোৰ জলফাইখিনি নহয় কাম কৰোতে কৰোতে অলপ বেছিয়ে সিজি গল কোনো কথা নাই বাৰু তথাপিও জলফাই আচাৰ আজি বনামে যেনেকুৱাই নহওক কিয় হার নামানো হয় নে নহয় এটা পেলাইটো দিব নোৱাৰো এতিয়া এইখিনি জলফাই এই ডান্ঠিখিনি যে দেখিব পাইছে ধুনিয়াকৈ ডান্ঠিবিলাক এৰাই এৰাই এনেকৈ দাগ দি দিম আৰু জলফাইখিনি যেহেতুকে বেছি সিজি গৈছে তেতিয়াহলে ৰদুৱাবও লাগিব আৰু এনেকুৱা দিনত মই জলফাইখিনি সিজালো ৰদে নাই তথাপিও মই যেনেকৈ নহওক দৰকাৰ হলে দুদিন তিনদিন দিব নালাগক কিয় মই জলফাই আচাৰ বনামেই আৰু এয়া দেখিব পাইছে দুদিন ৰদ দিলো গৈ পেলে আৰু এয়া দেখিব পাইছে পাঁচটা লৈ লৈছো ভোট জলকীয়া আৰু ধুনিয়াকৈ জলফাইত যিমানখিনি পানী আছিল ধুনিয়াকৈ শুকুৱাই ললো আৰু এইফালে দি দিছো ধনিয়া গুটি আৰু এয়া দি দিছো পান মছলা শুকান জলকীয়া আৰু জিৰা কেটামান দি কিনে গেছৰ ফ্লেমটো একেবাৰে কম কৰি কিনে ধুনিয়াকৈ ভাজি লম আৰু এটা কথা গেছৰ ফ্লেমটো মানে হাইকে নাভাজিব যেনে মছলাখিনি আমাৰ জ্বলিব নহব নহলে বেছি জ্বলি গলে তিতা লাগিব খাবলৈ তাৰ কাৰণে গেছৰ ফ্লেমটো একেবাৰে কমত দি কিনে ধুনিয়াকৈ লৰাই চৰাই একদম ধুনিয়াকৈ মচমচিয়া কৰি আৰু ভাজি লম আৰু এটা কথা জানেনে আপোনালোকে মছলাখিনি ভাজি থাকোঁতে এটা বৰ ধুনিয়া এটা সেন্ট ওলাই আপোনালোকে চাগে জানেই আৰু ইমান ধুনিয়া সঁচাকৈ মোৰ মন গৈছে কি মই এনেকৈ খাই দিম আৰু এফালে এয়া দেখিব পাইছে সৰু খপ এটা দি কিনে এখপ সৰিয়হ দি দিছো সৰিয়হটো লাষ্টত দিব সৰিয়হটো আগতীয়াকৈ দিলে তিতা বেছি লাগিব এতিয়া এইখিনিও দি কিনে ধুনিয়াকৈ এনেকৈ ভাজি লম আৰু এয়া দেখিব পাইছে ধুনিয়াকৈ আমাৰ কালাৰটো অকমান চেঞ্জ হৈছে দেখিব পাইছেই এয়া থালি এখনত উলাই লৈছো আৰু ঠাণ্ডা হৈ যোৱাৰ পিছত ধুনিয়াকৈ মিক্সিত দি পেলে ধুনিয়াকৈ পিছি লম আৰু ফাইনালি এয়া দেখিব পাইছে পিছি লৈছো মই একদম মিহি পেষ্ট কৰা নাই ধুনিয়াকৈ অলপ দৰদৰা ভাপত পিছি লৈছো আৰু এইফালে লৈছো পাঁচটা মানে ইয়াতে চাৰিটা আছে আৰু এটা সাইডত আছে ধুনিয়াকৈ ভোট জলকীয়া লৈ লৈছো আৰু এয়া শুকান জলকীয়া গুৰি ঘৰতে বনোৱা হৈছিল তাৰ কাৰণে মই ইয়াতে আধা বাটি শুকান জলকীয়া গুৰি লৈ লৈছো আৰু এইফালে কেৰাহী এটা গৰম কৰি কিনে তেল ধুনিয়াকৈ মই মিঠাতেল ধুনিয়াকৈ গৰম কৰি লৈ লৈছো আৰু জলফাইখিনি যেহেতুকে আমাৰ অকণ বেছি সিজি গৈছিল তাৰ বাবে মই জলফাইখিনি এনেকৈ দি কিনে মানে যিকণ অকমান যদি পানীত থাকে তে ধুনিয়াকৈ সেইকণ পানীও শুকাই যাব আৰু আমাৰ জলফাইখিনি বেয়া নহব ধুনিয়াকৈ ৰদত নিদিয়াকৈ জলফাই আমি আচাৰ ধুনিয়াকৈ খাব পাৰিম হয়নে নহয় তাৰ কাৰণে এতিয়া মই এইখিনি অকমান লৰাই চৰাই লম আৰু এইটো সময়ত মই ফাৰ্ষ্টে তেলটোহে গৰম কৰিছো দেই গেছৰ ফ্লেমটো কিন্তু কমতে ৰাখিছো তে এয়া দেখিব পাইছে মই জলফাইখিনি ধুনিয়াকৈ অকমান হেৰি কৰি কিনে আৰু যোনখিনি মছলা মই পিছিলো সেইখিনি মই ধুনিয়াকৈ ইয়াতে দি কিনে ধুনিয়াকৈ এনেকৈ লৰাই চৰাই লৈছো বাৰে বাৰে কৈছো গেছৰ ফ্লেমটো কিন্তু মোৰ খুবেই লোত আছে মানে কমত আছে আৰু এইফালে দি দিছো শুকান জলকীয়া গুৰিখিনি আৰু বিজ জলকীয়াখিনি মই ধুনিয়াকৈ সৰু সৰুকৈ কুটি পেলাই দি দিম আৰু এয়া দি দিছো সোৱাদ অনুযায়ী নিমখ সোৱাদ অনুযায়ী নহয় মানে টেঙা হয় যিহেতুকে নিমখটো বেছিয়ে লাগিব তাৰ কাৰণে মই ইয়াতে দি দিছো আধা বাটি নিমখ আৰু সঁচাকৈ কৈছো জলফাইখিনি ইমানে টেষ্টি লাগিছে আচাৰখিনি খাবলৈ আৰু এইটো সময়তে মই গেছটো বন্ধ কৰি কিনে ধুনিয়াকৈ লৰাই চৰাই দিছো দেখিব পাইছেই লৰাই চৰাই কিনে ধুনিয়াকৈ কাটি ৰখা বিজ জলকীয়াখিনি দি দিম আৰু আচাৰ ৰেচিপিটো চাই কিনে কেনেকৈ পাইছে জনাব একেবাৰে নাপাহৰিব আৰু যদি ভাল পাইছে এনেকুৱা ভিডিঅ'বিলাক পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই আৰু এয়া দেখিব পাইছে ধুনিয়াকৈ বিজ জলকীয়াখিনিও দি দিলো আৰু কালাৰটো দেখিব পাইছে দে কিমান ধুনীয়া আহিছে দেখি কিনে মুখৰ বাৰু পানী আহিছে নেকি যদি মুখৰ পানী আহি গৈছে তেতিয়াহলে আহিব নিশ্চয় খুৱাম আপোনালোকক আচাৰতে আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিব বিচাৰিছো